নমস্কাৰ আমাৰ ইউটিউব চেনেল আসাম লহৰলৈ আপোনাক স্বাগতম জনাইছো। গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ অন্য কেইটিমান প্ৰশ্নোত্তৰ এই ভিডিঅ'ৰ জৰিয়তে আগবঢ়াইছো। এনে ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেল আসাম লহৰ সাবস্ক্ৰাইব কৰিব। আসাম লহৰ ইউটিউব চেনেলৰ প্ৰশ্নোত্তৰ পাৰ্ট 2ৰ প্ৰথম প্ৰশ্ন, অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়? অপশ্যন এ কাৰ্ল মাৰ্কছ, বি ডেভিড ৰিকাৰ্ডো, চি জে কে গলব্ৰেথ, ডি আডাম স্মিথ। শুদ্ধ উত্তৰ ডি আডাম স্মিথ। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ বাংগালোৰ, বি হায়দৰাবাদ, চি নতুন দিল্লী আৰু ডি মুম্বাই। শুদ্ধ উত্তৰ এ বাংগালোৰ। তলৰ কোনটো সামৰিক মিত্ৰ গোষ্ঠী? এ NAFTA, বি EEC, চি NATO, ডি ASEAN। ইয়াৰ শুদ্ধ উত্তৰ চি NATO অৰ্থাৎ নাটো। ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়? অপশ্যন এ মধ্যপ্ৰদেশ, বি উত্তৰ প্ৰদেশ, চি পশ্চিমবংগ আৰু ডি দিল্লী। শুদ্ধ উত্তৰ ডি দিল্লী। পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক কপাহ উৎপন্ন হয়? অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ, বি ভাৰত, চি ৰাছিয়া, ডি পাকিস্তান। শুদ্ধ উত্তৰ এ আমেৰিকা যুক্তৰাষ্ট্ৰ। কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে? অপশ্যন এ মংগল, বি নেপচুন, চি শুক্ৰ, ডি বুধ। শুদ্ধ উত্তৰ চি শুক্ৰ, অৰ্থাৎ শুক্ৰ গ্ৰহটোক পৃথিৱীৰ যমজ বোলে। ভাৰতত কিমানখন ব্যাঘ্ৰ অৰ্থাৎ বাঘ সংৰক্ষিত বনাঞ্চল আছে? অপশ্যন এ 19খন, অপশ্যন বি 20খন, অপশ্যন চি 21খন, অপশ্যন ডি 29খন। শুদ্ধ উত্তৰ অপশ্যন ডি 29খন। ভাৰতীয় সংগীতৰ স্বৰৰ সংখ্যা কিমান? এ 7টা, বি 8টা, চি 5টা, ডি 6টা। শুদ্ধ উত্তৰ এ 7টা। কোনখন বেদ আইনৰ গীত ৰূপে পৰিচিত? অপশ্যন এ অথৰ্ববেদ, অপশ্যন বি সামবেদ, অপশ্যন চি ঋগ্বেদ, অপশ্যন ডি যজুৰ্বেদ। শুদ্ধ উত্তৰ বি সামবেদ। শ্বেৰশ্বাহ চুৰি দুৰ্গ ক'ত অৱস্থিত? অপশ্যন এ আগ্ৰা, অপশ্যন বি সহস্ৰম, অপশ্যন চি লাহোৰ, অপশ্যন ডি ৰোহতাছ। শুদ্ধ উত্তৰ সহস্ৰম, অপশ্যন বি। মহেঞ্জোদাৰো আৰু হৰাপ্পা ক'ত অৱস্থিত? এ আফগানিস্তানত, বি পাকিস্তানত, চি ভাৰতত, ডি বাংলাদেশত। শুদ্ধ উত্তৰ বি পাকিস্তান, অৰ্থাৎ পাকিস্তানত মহেঞ্জোদাৰো আৰু হৰাপ্পা অৱস্থিত। দিল্লী চলো শ্লোগানটো কাৰ? অপশ্যন এ সুভাষ চন্দ্ৰ বসুৰ, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি বাল গংগাধৰ তিলকৰ। শুদ্ধ উত্তৰ অপশ্যন এ সুভাষ চন্দ্ৰ বসুৰ। ভাৰতৰ প্ৰথম মোগল শাসক কোন? অপশ্যন এ আকবৰ, বি হুমায়ুন, চি বাবৰ, ডি জাহাংগীৰ। অপশ্যন চিটো শুদ্ধ উত্তৰ বাবৰ। নোবেল বঁটা বিজয়ী ভাৰতৰ প্ৰথম ব্যক্তিজন কোন? এ ৰবীন্দ্ৰনাথ ঠাকুৰ, বি ডক্টৰ CV ৰমন, চি মাদাৰ টেৰেছা, ডি হৰগোবিন্দ খুৰানা। শুদ্ধ উত্তৰ এ ৰবীন্দ্ৰনাথ ঠাকুৰ। তানচেন কাৰ দৰবাৰৰ বিখ্যাত কবি আছিল? অপশ্যন এ আকবৰ, অপশ্যন বি মহম্মদ ঘজনী, অপশ্যন চি আলাউদ্দিন খিলিজি, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো এ আকবৰ।
লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ পি উপেন্দ্ৰ, অপশ্যন বি অন্নত সত্যৰাম আয়েংগাৰ, চি হুকুম সিং, ডি জি ভি মাভালাংকাৰ। ইয়াৰ শুদ্ধ উত্তৰ ডি জি ভি মাভালাংকাৰ। ভাৰতীয় জাতীয় পতাকাখনৰ দিশ আৰু প্ৰস্থ অনুপাত কিমান? অপশ্যন এ 2:1, অপশ্যন বি 3:2, অপশ্যন চি 3:4, অপশ্যন ডি 5:3। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 3:2, অৰ্থাৎ 3:2। ভাৰত চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন? অপশ্যন এ প্ৰধানমন্ত্ৰী, অপশ্যন বি উপৰাষ্ট্ৰপতি, অপশ্যন চি ৰাষ্ট্ৰপতি, অপশ্যন ডি মন্ত্ৰী পৰিষদ। উত্তৰ চি ৰাষ্ট্ৰপতি। এইখিনিতে বিশেষ এটি প্ৰশ্ন আমি আগবঢ়াবলৈ ওলাইছোঁ। আছাম লহৰৰ প্ৰশ্ন উত্তৰ পাৰ্ট 1 ভিডিঅ'ৰ আপোনালোকলৈ প্ৰশ্ন আছিল 1919 চনৰ পৰা 1947 চনৰ এই সময়ছোৱা কি যুগ বুলি অভিহিত কৰা হয়? অপশ্যন কেইটা আছিল? এ সোণালী যুগ, বি গান্ধী যুগ, চি স্বাধীনতাৰ যুগ, ডি তিনি পীৰৰ যুগ। এই প্ৰশ্নটো শুদ্ধ উত্তৰ অপশ্যন বি গান্ধী যুগ। এইখিনিতে আমি আকৌ এটা প্ৰশ্নৰ এই প্ৰশ্নোত্তৰ পাৰ্ট 2ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে আমাক কমেণ্টত এই প্ৰশ্নটোৰ উত্তৰ জনাব পাৰিব। সেই প্ৰশ্নটো হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো? আকৌ এবাৰ কৈছোঁ, ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো কি? অপশ্যন এ পদ্মবিভূষণ, অপশ্যন বি পৰমবীৰ চক্ৰ, অপশ্যন চি মেগাছেছে বঁটা, অপশ্যন ডি ভাৰত ৰত্ন। আপোনালোকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কমেণ্টত জনাব পাৰিব। আমি পিছৰ পৰ্যায়ৰ ভিডিঅ'ত ইয়াৰ শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিম। এইবাৰ পাৰ্ট 2ৰ অন্যটি প্ৰশ্ন হ'ল ৰাছিয়াৰ মুদ্ৰা কি? অপশ্যন এ ৰুবল, অপশ্যন বি লিৰা, অপশ্যন চি ৰাছিয়ান ৰাউবল, অপশ্যন ডি য়েন। শুদ্ধ উত্তৰ এ ৰুবল। ব্ৰাজিলৰ ৰাজধানী কি? অপশ্যন এ চাও পাউলো, অপশ্যন বি সান্তোছ, অপশ্যন চি বেলেম, অপশ্যন ডি ব্ৰাছিলিয়া। শুদ্ধ উত্তৰটো হ'ল ডি ব্ৰাছিলিয়া। প্ৰশ্নোত্তৰৰ পাৰ্ট 2ৰ ভিডিঅ'টো ইমানেই। এনেধৰণৰ অন্য ভিডিঅ' পাই থাকিবলৈ প্লিজ আমাৰ ইউটিউব চেনেল আছাম লহৰ ছাবস্ক্ৰাইব কৰিব।